মালতীক মই হাতালতে ধৰা পেলালো, কাণত ধৰাই লৈ আহিছো, ল'ৰাৰ লগত কথা পাতি আছিলে। মালতী তোৰ কাৰণে ল'ৰা চাই থৈছো নহয়, তই এনেই গোটেইখন লাইন মাৰি নুফুৰিবি আকৌ। তই কোনোবাই যদি তোক পতাব খোজে তই চিধাই কৈ দিবি, আই হেভ এ বয়ফ্ৰেণ্ড। আজিকালি দিনকাল ভাল নহয়, বৰকে ঘূৰি নুফুৰিবি। তই গম পাই ভাদ মাহো চলি আছে। কালৰ কাল বিপৰীত কাল, তোক কেনেকে ঘূৰি ফুৰিবলৈ দিয়াতকৈ বৰলা এটা চাই বিয়া দি দিয়াই ভাল। তাই কৈছে নাই নাই, মই এতিয়া বিয়া চিয়া হ'বলৈ নাই বোলে, মোৰ চেনি খাই ভাল লাগে, 6-7টাৰ লগত চেনি খোৱা মজাতে বেলেগ বোলে। মই ক'লো চেনি খোৱা আহিবিনে? নেও বুলি কৈ মনটো মাৰি ভিতৰলৈ পেলালে। এটা মই সাংঘাতিক চিকাৰ কৰি দিলো, প্ৰেমৰ চিকাৰ। আপোনালোকে চব ফিল্মখন চাবগে, ইউটিউবত পাব, চাৰ্চ কৰি দিব প্ৰেমৰ চিকাৰ।